হেল্ল' মিষ্টাৰ বৰুৱা, আপোনাৰ ছোৱালী নেকি? মই ডিস্কোত দেখা পাইছোঁ। কেইজনমান বন্ধুৰ সৈতে আছে তাই। মই দেখি পেলাই আপোনাক জনোৱাটো মোৰ কৰ্তব্য বুলি ভাবি ক'লোঁ। ঠিক আছে। হেৰা শুনিছানে? নিকি হেনো ডিস্কোত দেখা পাইছে। মোক এইমাত্ৰ দত্তই ফোন কৰিছে। তুমি দেখোন কৈছিলা তাই কলেজলৈ গৈছে বুলি, আৰু তাই দেখোন ডিস্কোতহে আছেগৈ। কি? আপোনাক আকৌ কোনে ক'লে? মইতো মাজনীলৈ ফোন কৰোঁতে তাই মোক কলেজৰ পৰা যাবলৈ ওলাইছোঁ বুলি কৈছে। এই আপোনাৰ চাগে কোনোবাই মাৰি গৈছে। মাজনীয়ে তেনেকুৱা কৰিব নোৱাৰে। তুমি লাই দি ছোৱালীজনীক শেষ কৰি পেলালা। মই জানিছিলোঁৱে আগতে তাই যে মিছা কথা কৈছে বুলি। তোমাক মই কৈছিলোঁ নহয়। এতিয়া কেনেকুৱা পাইছা? ছোৱালীক বিশ্বাস কৰে। নাই, হ'বই নোৱাৰে। তাই মাজনীয়ে মই মিছা কথা কয় কেতিয়াও যাব নোৱাৰে। তাই নহয় চাগে, তাই হ'লে বেলেগকে দেখিব পাৰে। তোমাৰ এইবোৰ কথাৰ কাৰণেই ছোৱালীজনী ধ্বংস হ'ল। তুমি ছোৱালীজনীৰ কেতিয়াও দুখ দিবলৈ নিদিয়া। এতিয়া গম পাইছা নহয় ছোৱালীয়ে তোমাক নোকোৱাকে কি কৰি আছেগে। মই ক'লে বেয়া, মই তোমাক এদিন কৈছিলোঁ যে তাইক ইমান তুমি লাই নিদিবা, মূৰৰ ওপৰত নুতুলিবা। এদিন তোমাকে নমনা হ'ব। এতিয়া দেখিলা নহয় ছোৱালীয়ে তোমাক মিছা কথা কৈ ক'ত কি কৰি আছেগৈ, দেখিলা? মা মই আহিলোঁ। ক'ত আছা তুমি? সেয়া তাই আহিছে। শুনিছেনে? তাইক আপুনি একো নক'ব। যি সুধিব লগা আছে মই সুধিম। মই একো সুধিবলৈ নাই। তুমি যি সুধিবা তাইক। মাজনী আহিলি? তই বহুত দেৰি কৰিলি নহয়। তোৰ কেনে হ'ল কলেজত ইণ্টাৰভিউ কেনেকুৱা হ'ল? তাইক কি ইণ্টাৰভিউ কথা সুধিছা? তাইক সঁচা কথাটো সোধা। তাই ক'ত আছিলি গৈ? মাজনী, তই কিয় মিছা কথা কৈছ? তই কোনো কলেজলৈ যোৱা নাছিলি? তই ডিস্কোলৈ গৈছিলি নাই? সঁচা কথা ক। মাজনী, দেউতাই যিবোৰ কৈছে সেইবোৰ সঁচা নেকি? তই সঁচাকৈ কলেজলৈ যোৱা নাছিলি নেকি? সঁচা কথা কৈ দে মাজনী, সঁচা কথা কচোন। মা, মোক ক্ষমা কৰি দিবা মা। মই কলেজলৈ যোৱা নাছিলোঁ। মই ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ গৈছিলোঁ মা। পাপা, মই তোমাকো মিছা কথা কৈছিলোঁ পাপা। মোক ক্ষমা কৰি দিয়া দুইজনে। শুনিলা নহয়? শুনিলা এতিয়া? জীয়েৰে কি ক'লে শুনিলা? তুমিহে মাজনীয়ে মোক মিছা কথা ক'ব নোৱাৰে। বৰ বিশ্বাস কৰিছিলা নহয়। এতিয়া পিছে কি হ'ল? এতিয়া দেখিলা তাই এতিয়া তোমাক মিছা কথা কৈ ক'ত ঘূৰি ফুৰিছিলে। মাজনী, তোমাক মই বিশ্বাস কৰিছিলোঁ। তই মোৰ বিশ্বাস কিয় ভাঙিলি মাজনী? তই এনেকুৱা কৰিবি বুলি মই ভবা নাছিলোঁ মাজনী। মা, মোক ক্ষমা কৰি দিয়া মা। মই আজিৰ পৰা এনেকুৱা নকৰোঁ মা। মোক ক্ষমা কৰি দিয়া মা। মই কেতিয়াও মিছা কথা নকওঁ মা। মই ভালকৈ পঢ়িম। মই ভাল ছোৱালী হ'ম মা। মোক ক্ষমা কৰি দিয়া মা। পাপা, মোক ক্ষমা কৰি দিয়া পাপা। মোক ক্ষমা কৰি দিয়া। মই কেতিয়াও তোমাৰ এনেকুৱা কাম নকৰোঁ পাপা। মই ভাল ছোৱালী হৈ দেখুৱাম পাপা। মোক ক্ষমা কৰি দিয়া। হ'ব মাজনী, উঠ। হ'ব, তই ভুল কৰিছিলি বুজি পাইছ। সেয়াই যথেষ্ট মাজনী। উঠ। তই খালি তোৰ মাৰক কেতিয়াও মিছা কথা নকবি। তোৰ মাৰে তোক বহুত বিশ্বাস কৰে। মই তোৰ কথা কিবা ক'লেও মায়ে কেতিয়াও তই বেয়া বুলি নাভাবে মাজনী। তই মাৰক কেতিয়াও মিছা কথা নকবি দেই মাজনী। মই তোমাক কেতিয়াও মিছা কথা নকওঁ আজিৰ পৰা। মোক ক্ষমা কৰি দিয়া মা। মই তোমাৰ মৰম বুজি নাপালোঁ মা। মই তোমাক কেতিয়াবা যদি বেয়া কৈছোঁ, মোক ক্ষমা কৰি দিয়া মা। মই ভুল বুজি পালোঁ মা। মাজনী, তই বুজি পালি? সেইটোৱে মোৰ কাৰণে যথেষ্ট। হ'ব দে মাজনী, মন বেয়া নকৰিবি, হ'ব। ব'লা, আজি আমি তিনিওটাই বাহিৰলৈ ফুৰিবলৈ যাওঁ। বহুত কিবা কিবি কিনিম ব'লা মাজনী। বন্ধুসকল, দেখিলেনে? মাকৰ মৰমৰ তুলনা কোনেও কৰিব নোৱাৰে। যিমানেই ল'ৰা ছোৱালীয়ে ভুল নকৰক কিয়, মাকৰ চকুত সদায় ল'ৰা ছোৱালী শুদ্ধ। এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল বাৰু?
যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, বাই বাই।